নমস্কাৰ, এয়া আবৃত্তি কৰিবলৈ লৈছোঁ কাশ্মীৰ সীমান্তত জাগ্ৰত প্ৰহৰী হৈ দেশমাতৃৰ গৌৰৱৰ ধ্বজা উৰুওৱা এজন অক্লান্ত সৈনিক তথা কবিৰ ৰচনাৰে এটি কবিতা। কবিতাৰ শিৰোনাম আমি আকৌ হাঁহিম। কবি ভাস্কৰজ্যোতি কুতুম। আমাক নালাগে কোনো বিৰাম, গন্তব্য স্থানেই আমাৰ লক্ষ্য। আমাক ৰুধিব পাৰিব জানো বিশ্বযুদ্ধ সদৃশ কৰোণা ভাইৰাছে? আমি সাজু তোমাৰ লগত যুঁজিবলৈ, তোমাক হৰুৱাই কৰিম বিশ্ৰাম। হেৰৌ নাজানা তুমি আমাৰ পৰিচয়, আমিয়ে ভাৰতীয় দেশৰ সৈনিক। আমাৰ বন্দুকৰ গুলীয়ে শত্ৰুক কৰিব পাৰে তছনছ। তেতিয়াহ'লে তুমিনো কোন ক'ভিড-19? আমি কেতিয়াও নহয় ভাগৰুৱা চিপাহী, যদিও আপোনজন নাই কাষত। মাতৃভূমিৰ আশীষ সদায় আমাৰ শিৰত। স্বীকাৰ নকৰোঁ আমি কেতিয়াও, কি যে এই জীৱন আমাৰ। লৈছোঁ পণ তোমাক পৰাস্ত কৰাৰ। নালাগে আমাক কোনো কাতিৰ কঙালী, মাঘৰ ভোগালী অথবা বসন্তৰ উন্মাদনা। হাঁহিম আকৌ আমি তোমাক পৰাস্ত কৰি পাতিম কাতিৰ কঙালী, মাঘৰ ভোগালী, বসন্তৰ উন্মাদনা। ধন্যবাদ।